গুড মৰ্ণিং সকলোকে। মই এতিয়া যাবলৈ ওলাইছোঁ ইভেণ্টৰ কোৰিঅ'গ্ৰাফীৰ বাবে। বাট তাৰ আগত বাইকখন অলপ চাফা কৰিলোঁ, কাৰণ বহুত দিন হ'ল বাইকখন চলোৱাও নাই তেনেকৈ, কাৰণ শ্বুটিঙতে অলপ বিজি আছিলোঁ, সেইটো কাৰণে বাইকখন এনেকৈয়ে আছে, চলোৱা হোৱা নাই। এতিয়া ওলালোঁ কোৰিঅ'গ্ৰাফীৰ বাবে, কিন্তু আজি কি হ'ল, আজি ইমানেই বেছি ট্ৰাফিক, মানে মেইন ৰোড দি পেলাই গ'লোঁ এবাৰ, তাতেও ট্ৰাফিক, আকৌ মানে ভিতৰেদি শ্বৰ্টকাট মাৰি কিনে ওলালোঁ, তাতেও ট্ৰাফিক। ফাইনেলি কিবাকৈ ট্ৰাফিক ক্ৰছ কৰিলোঁ আৰু এয়া পাই গ'লোঁ মই ডান্স ক্লাছ। তো এতিয়া আমি কোৰিঅ'গ্ৰাফী ষ্টাৰ্ট কৰিম, আপোনালোকে চাবলৈ পাব।